আজি মই আহিলোঁ মিৰ্জাত অৱস্থিত এম বজাৰলৈ। এম বজাৰৰ ভিতৰত সোমাই দেখিলোঁ মানে বিভিন্ন কাপোৰ আহিছে, ঠাণ্ডাৰ কাপোৰ বুলি বুলি জেকেট চাবলৈ সোমালোঁ, কিন্তু প্ৰাইচ টেগ দেখা পাই পেলাই বাম পাপ মই কিনিব নোৱাৰোঁ, সেই বুলি আগলৈ আগবাঢ়ি গ'লোঁ। সেনেকৈ বোলে চাই থাকোঁতে এটি দেখিলোঁ কুকুৰৰ পোৱালি। এইটো সঁচা নহয় দেই, আকৌ এইটো পুতলাই হয়। বাকী হাফ পেণ্ট চালোঁ, হাফ পেণ্টবিলাক সিমান এটা ভাল লগা নাই, সেইবাবে আগলৈ আগবাঢ়িলোঁ। গৈ পেলাই পেণ্টৰ ছেকশ্যন পালোঁ। ইয়াতে লং পেণ্টবিলাক দেখিলোঁ। ইয়াৰেও বা পেণ্টবিলাকৰ দাম, এটা পেণ্টত 1000 টকা, ইমান টকা দি কিনিবতো নোৱাৰি। সেইবুলি আমি আগলৈ আৰু গৈ আছোঁ। গৈ পেলাই আমি পালোঁ এইবাৰ জেকেটৰ ছেকশ্যন। ইয়াতে কাপোৰ পালোঁ বাই 1 get 1 ফ্ৰী। অকণমান লোভ লাগিলে, কিন্তু কাপোৰৰ কোৱালিটি ইমান এটা ভাল নহয়, সেইবাবে নিকিনিলোঁ। আগলৈ গ'লোঁ, এয়া জেকেট চালোঁ। জেকেটবিলাক ভালেই, কিন্তু দামবিলাক বহুত। সেয়া চুট পেণ্টো আছে, আপোনালোকে কিনে যদি কিনিব পাৰিব আহি পেলাই। এইবিলাক বিভিন্ন ধৰণৰ সৰু সুৰা বস্তু আছে, কম্বল, ডিঅ'ড্ৰেণ্টটো আছে এইবিলাক আৰু।